কৃতজ্ঞ হোৱা উচিত আজিও যেতিয়া সেইখন বিদ্যালয়লৈ উভতি যাওঁ লক্ষী আচাৰ্য জয়া আচাৰ্য তেওঁলোকক দেখিলে আজিও মনটো কোনোবাখিনিত বেয়া লাগে সেই ইমান বছৰ আগতে এৰি থৈ অহা আচাৰ্যসকল এতিয়াও তেনেকৈ আছে এনে নহয় যে আচাৰ্যসকলে সুবিধা পোৱা নাই বেলেগত সুবিধা পাইছে কিন্তু নিকেতনখনৰ প্ৰতি ইমান এটা টান আছে নিকেতনখনৰ প্ৰতি ইমান আবেগ আছে এই নিকেতনখন এৰি থৈ সকলো যাব নোৱাৰে নিকেতনখন এৰাৰ পিছত আপুনি যেতিয়া ইয়াৰ আগেৰে পাৰ হৈ যাব তেতিয়া আপুনি আপোনাৰ চকু পানী ওলাব আজি আপোনালোকে অনুভৱ নকৰে যেতিয়া আপোনাৰ সন্তান পঢ়ি শুনি ইয়াৰ পৰা ওলাই যাব তেতিয়া আপুনি অনুভৱ কৰিব যে আমি কেনেকুৱা এটা পৰিয়ালত আছিলো এই পৰিয়ালটো কেতিয়াও আপোনালোকে ভাঙি যাবলৈ নিদিব অসমৰ বৰ্তমান শিক্ষা ব্যৱস্থাত এই শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ যথেষ্ট প্ৰভাৱ আছে এই কথাটো হজুৰে ক'ব বিচাৰিম এটা ধাৰণা কৰা হয় যে বিদ্যালয়খনক লৈ যে বিদ্যালয়খন যদি ব্যক্তিগত হয় বিদ্যালয়খন যদি খুব ভাল হয় ভাল অট্টালিকা থাকে যদি বিদ্যালয়খন তেনে ধৰণৰ হয় তেতিয়া যে ভাল